হেল্ল' ভিউৱাৰ্ছ, মই সংগীতাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই লৈ আহিছোঁ 36 সাইজ প্ৰিন্সেছ কাট ব্লাউজৰ ফৰ্মা কাটিং। বলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। তাৰ কাৰণে যিটো ব্লাউজৰ লেন্থ হ'ব, লেন্থটো মই লৈ ল'লোঁ। ৰেডি লেন্থ হ'ব আমাৰ 14, তাৰ লগত 1 প্লাছ কৰি 15ত মই এটা এনেদৰে দাগ দি ল'লোঁ। আৰু অলপ দূৰত মই আৰু এটা দাগ এনেকৈ দি ল'লোঁ যাতে মোৰ লাইনটো ষ্ট্ৰেট আহে। স্কেলৰ সহায়ত মই শোল্ডাৰ লাইনটো পাৰি ল'লোঁ আৰু শোল্ডাৰৰ কাৰণে 6 ইঞ্চত এটা এনেকৈ দাগ দি ল'লোঁ। লাইনটো চিধা হ'বৰ কাৰণে তলৰ ফালেও মই 6 ইঞ্চত এটা দাগ দি ল'লোঁ। তাৰ পাছতে ওপৰৰ পৰা শোল্ডাৰৰ যিটো লাইন হয়, আৰ্মহোলৰ যিটো লাইন হয়, আৰ্মহোলৰ কাৰণে 6.5ত মই এটা এনেদৰে দাগ দি দিলোঁ, 6.5। তাৰ পাছতে দুয়োটা দাগকে এনেদৰে স্কেলৰ সহায়ত মই ষ্ট্ৰেট কৰি দিলোঁ। এতিয়া চেষ্টৰ কাৰণে মই 9 পইণ্টত এটা দাগ দি দিলোঁ আৰু এক্সট্ৰা মই 2 ইঞ্চ ল'লোঁ। 9 দিলোঁ মানে 36 সাইজৰ ব্লাউজ হয়, তাক 4টা ভাগত ভাগ কৰিলোঁ। 4টা ভাগত ভাগ কৰি এটা ভাগ মই ইয়াতে 9 ইঞ্চত এক্সট্ৰা যিটো কাপোৰ ব্লাউজৰ ভিতৰৰ ফালে থাকে সেইটো আপোনালোকে 1.5 ইঞ্চিও দিব পাৰে বা 2 ইঞ্চিও দিব পাৰে। মই 2 ইঞ্চি দিছিলোঁ। আৰু আৰ্মহোলৰ কাৰণে যিটো লাইন হয়, বেক পাৰ্টৰ লাইন 1.5ত এটা এনেদৰে দাগ দি দিব আৰু ডিঙিৰ যিটো বহল হয়, ডিঙিৰ বহলটো 2.5ত মই এনেদৰে দাগ এটা দি ল'লোঁ। তাৰপিছতে ডিঙিৰ যিটো দীঘল হয়, ডিপ নেক আছিলে, 10ত দিলোঁ, ৰেডি এটা হ'ব 9.5ত। তাৰপৰা ইয়াৰ পৰাও 2.5ত মই এনেদৰে এটা দাগ দি দিলোঁ। দুয়োটা দাগকে এনেদৰে মিলাই দিলোঁ। এইটো আপোনালোকে ডিজাইনটো বেক চাইডৰ যিকোনো ধৰণৰ ডিজাইন দিব পাৰে। মই এটা সাধাৰণ ৰাউণ্ড শ্বেপ দিছোঁ আৰু এইডাল স্কেলডালৰ সহায়ত মই এনেকৈ ধুনীয়াকৈ এটা ৰাউণ্ডৰ শ্বেপ দি দিলোঁ, নৰ্মেল হয় যিটো, আৰু অকণমান ভিতৰলৈ সোমোৱাই শ্বেপটো যাতে দেখিবলৈ ধুনীয়া হয় সেইটো কাৰণে এনেদৰে গোল কৰি দিলোঁ। আৰু আৰ্মহোলৰ যিটো হয়, এইটো বেক চাইড সদায় মনত ৰাখিব, বেক চাইডে যিকোনো ধৰণৰ ব্লাউজৰ কাৰণে 1.5ত এটা এনেদৰে দাগ দি দিব আৰু স্কেলৰ সহায়তে বা হাতেৰে হ'লেও ধুনীয়াকৈ এনেদৰে ৰাউণ্ডটো মিলাই দিব। মনত ৰাখিব, ফিটিঙৰ লাইনটোতে জইন কৰিব আৰু ফিটিঙৰ তলৰ লাইনটো দি এক্সট্ৰা কাপোৰৰ অলপ তলেদি নি পেলাই লাইনটো বাহিৰলৈ পাৰ কৰাই দিব, যিদৰে মই কৰিছোঁ। এতিয়া সম্পূৰ্ণ চেষ্টৰ জোখটো এনেদৰে জুখি ল'ব আৰু যিটো পালে সেইটো তললৈ এনেদৰে নমাই দিব। তললৈ মানে কঁকালৰ জোখটো। কঁকালৰ যিটো আমি জোখ লোৱা নাই, যিটো ওপৰত চেষ্টত সম্পূৰ্ণ জোখটো পালোঁ এক্সট্ৰা মাৰ্জিনৰ সৈতে, সেইটোৱে তললৈ আমি নমাই দিলোঁ আৰু 1.5 ইঞ্চিৰ ভিতৰত যিটো 2 ইঞ্চিৰ ভিতৰত যিটো দাগ দি দিছিলোঁ সেই দাগটো এনেদৰে ষ্ট্ৰেট কৰি দিলোঁ। এতিয়া কঁকালৰ যিটো টেকিং হয়, বেক চাইডৰ এটা টেকিং থাকে, টেকিংটোৰ কাৰণে ফিটাডাল এনেদৰে পাৰি ল'ব আৰু ফিটাডাল মুকুতাই ল'ব। মুকুতাই লৈ এটা চিন দি দিব আৰু এটা চিন দি দিব ওপৰৰ ফালে যাতে লাইনটো ষ্ট্ৰেট আহে। তাৰপিছতে 4 ইঞ্চি 4.5 ইঞ্চি ওপৰত আপোনালোকে এটা দাগ দি দিব পাৰে। দি দিয়াৰ পিছতে স্কেলেৰে এনেদৰে মিলাই দিব আৰু লাইনটোৰ বাহিৰৰ চাইডে 1/2 ইঞ্চি, ভিতৰৰ চাইডে 1/2 ইঞ্চি এনেদৰে কৰি টেকিঙৰ কাৰণে যিটো লাইন থাকে 1 ইঞ্চি আমাৰ ভিতৰত সোমাই যাব, এই দুটা টেকিঙৰ কাৰণে এনেদৰে লাইন টানি দিব। একেবাৰেই সহজ ব্লাউজ এটা কাটিং কৰা। যদিহে আপোনালোকে মোৰ চেনেলটো নতুনকৈ চাইছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই ইয়াতে সকলো ধৰণৰ নতুন নতুন ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম, আপোনালোকৰ অনুৰোধ ৰক্ষা কৰিবলৈ চেষ্টা কৰিম। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই বেক পাৰ্টটো কাটি ল'লোঁ। যিদৰে দাগ দিছিলোঁ দাগৰ ওপৰে ওপৰে মই সম্পূৰ্ণ কাগজখন কাটি ল'লোঁ। ফ্ৰণ্টৰ কাৰণে এখন পেপাৰ ল'লোঁ। পেপাৰখনৰ তলৰ পৰা 1/2 ইঞ্চি ওপৰত এনেদৰে দুটা দাগ দি দিলোঁ। এটা মূৰত এটা দাগ, এটা মূৰত এটা দাগ এনেকৈ দি দিলোঁ আৰু দুয়োটা দাগকে স্কেলৰ সহায়ত এনেদৰে মই মিলাই দিলোঁ। এই দুয়োটা দাগ কিদৰে কিয় দিছোঁ এইটো মই ভিডিঅ'টোত কৈ আছোঁ। তাৰ পাছতে যিখন আমাৰ বেক চাইডৰ যিখন পেপাৰ, সেই পেপাৰখন এই যে দাগটো দেখিছে, দাগটোৰ ওপৰত এনেদৰে ৰাখি দিব আৰু এজ ইট ইজ যিদৰে আমি বেক চাইডটো কাটিছিলোঁ, যিটো দাগে দাগে আমাৰ চিনবোৰ আছিল, এনেদৰে ডট ডট কৰি সম্পূৰ্ণ পেপাৰখন ড' কৰি ল'ব। মই পেপাৰখন এনেকৈ ড' কৰি ল'লোঁ। ড' কৰি হোৱাৰ পাছতে পেপাৰখন উঠাই দিব। উঠাই আৰ্মহোলৰ যিটো দাগ হয়, আৰ্মহোলৰ পৰা ভিতৰৰ ফাললৈ 1/2 ইঞ্চি তলত এটা দাগ দি দিব আৰু ইয়াৰ পৰা এনেদৰে মই যিদৰে লাইন পাৰিছোঁ এনেদৰে এটা ডট ডট কৰি লাহেকৈ দাগটো মিলাই দিব। যিহেতু এইটো ফ্ৰণ্টৰ পাৰ্টটোত 1/2 ইঞ্চি ভিতৰৰ ফালে থাকে আৰু 2 ইঞ্চি এক্সট্ৰা আমি লৈ থৈছিলোঁ, এইটো দাগটো এনেদৰে মিলাই দিব। দাগটো মিলাবৰ কাৰণেহে 2 ইঞ্চি দাগটো দিয়া হৈছে ভিতৰৰ ফালে, এইটো এনেকৈ মিলাই দিব। আৰু
এইটো পান গলা হয় মই 6.5ত এটা দাগ দিছিলোঁ ফ্ৰণ্টৰ কাৰণে আপোনালোকে 6.5তে দি দিব আৰু 2.5 ইঞ্চিত এটা এনেদৰে দাগ দি দিব স্কেলৰ সহায়ত এনেদৰে মাৰি পুনাই দিব দাগকেইটা ধুনীয়াকৈ এটা পান শেপ দি দিব আপোনালোকৰ যি শেপ দিবলৈ মন যায় ফ্ৰণ্টৰ ফালে সেইটো শেপকে দিব পাৰিব যিহেতু এইটো বেক ওপেন হ'ব পিছফালে খোলা ৰাখিব পাৰিব সাইডৰ ফালে খোলা ৰাখিব পাৰিব প্ৰিন্সেছ কাট বৰ ধুনীয়া এটা ডিজাইন তৈয়াৰ হ'ব ইয়াৰ পৰা শোল্ডাৰৰ পৰা 10ত এটা এনেদৰে দাগ দি দিব যেহেতু নেকি আমাৰ এইটো পইণ্টৰ জোখ বুলি কোৱা হয় 10ত আৰু ইয়াৰ পৰা 3.5 3.5ত এনেদৰে এটা দাগ দি দিব তলৰ ফালেও 3.5ত এটা এনেকৈ দাগ দিয়া হ'ব আৰু দুইটা দাগকে এনেদৰে মিলাই দিব ইয়াৰ পৰা 1.5 ইঞ্চি 1.5ত এটা এনেদৰে দাগ দি দিব লাগিব আৰু ওপৰৰ ফাললৈ 2 ইঞ্চিত এটা দাগ এনেকৈ দি দিব লাগিব এইটো প্ৰিন্সেছ কাট ব্লাউজৰ ডিজাইনটো হয় যেটো শেপ হয় এই শেপটো ফ্ৰণ্টৰ শেপটো বৰ ধুনীয়া শেপ হয় আৰু এই কোণৰ পৰা এইটো শেপটো এনেদৰে মিলাই দিব যদিহে আপোনালোকে মোৰ ভিডিওটো বুজিব পাৰিছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগন্তুক এনেদৰে ভিডিও পাবৰ কাৰণে মোক কমেন্ট কৰি জনাব মই আপোনালোকক অনুৰোধ ৰক্ষা কৰিবলৈ 100% চেষ্টা কৰিম এতিয়া ইয়াত যে মই এটা 1.5 ইঞ্চি লৈছিলোঁ দেখিছে নহয় এই যে 1.5 ইঞ্চি এই 1.5 ইঞ্চিটো এইফালে বাহিৰৰ ফালে 1.5 ইঞ্চি এটা লৈ ল'ব 1.5 ইঞ্চি বাহিৰৰ ফালে লৈ ল'ব আৰু ইয়াৰ পৰা 1 ইঞ্চি নললেও হ'ব 1/2 ইঞ্চি মান এটা লৈ ল'ব যেটো নেকি আমাৰ চিলাই মাৰ্জিনটোৰ কাৰণে লাগে চিলাইত যে কাপোৰ বাহি লাগি গ'ল আমি যেটো নেকি এক্সট্ৰা কাপোৰ নাকাটো সেইটো কাৰণে আৰু এইফালে 1.5 ইঞ্চি দাগটোৰ লগত 1 ইঞ্চি দাগটো মিলাই দিব আমি তলৰ ফালৰ পৰা 1/2 ইঞ্চি লৈছিলোঁ সেই 1/2 ইঞ্চিটো ইয়াৰ পৰা কমাই দিব এইকণত 1/2 ইঞ্চিটো এনেকৈ লাইন পাৰিব আৰু এটা স্কেলৰ সহায়ত এনেদৰে কৰি এই চুকটোৰ লগত মিলাই এই দুইটা লাইনকে পাৰি দিব এডোখৰ আমাৰ কাটি পেলাই দিব লাগিব এডোখৰ আমাৰ দৰকাৰ নাই হৈ গ'ল ফ্ৰণ্টৰ পাৰ্টটো ৰেডি এতিয়া এইটো মই ধুনীয়াকৈ কাটিং কৰি ল'ম মোৰ কাটিং কৰা হৈ গ'ল যিদৰে মই দাগ দিছিলোঁ সেই দাগৰ ওপৰে ওপৰে মই সম্পূৰ্ণ কাটিংটো কৰি দিলোঁ ব্লাউজটোৰ চাওকচোন গোটেইকেইটা পাৰ্ট মই কাটি উলিয়ালোঁ এতিয়া মোক লাগিব স্লিভৰ কাৰণে হাতৰ কাৰণে স্লিভ কাটিং কৰিবৰ কাৰণে মই এখন পেপাৰ ললোঁ পেপাৰখন এনেকৈ ডাবল ফল্ডত ললোঁ আৰু মোৰ যেটো হাতৰ সাইডৰ কাৰণে পালে মই জইনৰ সাইডটো ললোঁ আৰু ইফাললৈ মই খোলা সাইডটো লৈ ললোঁ আৰু বেক সাইডৰ মেজাৰমেন্ট অনুযায়ী মই 9.5ত এনেদৰে এটা দাগ দি ললোঁ হাত কটাটো একেবাৰে সহজ হয় 9.5ত এটা এনেকৈ দাগ দি ললোঁ ওপৰৰ ফালেও মই 9.5ত এটা এনেকৈ দাগ দি ললোঁ আৰু এইফালে 2 ইঞ্চি আমি যেটো এক্সট্ৰা চুবতে লৈ আহিছিলোঁ সেইটো 2 ইঞ্চি দাগটো এনেদৰে বহাই দিলোঁ 7 ইঞ্চত মই এটা দাগ দি দিলোঁ যেটো নেকি ব্লাউজৰ হাতৰ দীঘলটো 7 ইঞ্চ আপোনালোকক যিমানটো লাগে সিমানটো আপোনালোকে লৈ ল'ব পাৰে 7 ইঞ্চৰ দাগটো মই এনেদৰে ওপৰ ফালে মিলাই দিলোঁ ওপৰৰ পৰা 3 ইঞ্চি তলত এটা এনেকৈ দাগ দি দিলোঁ 3 ইঞ্চি দাগটো মই এনেদৰে দীঘলকৈ এটা লাইন পাৰি দিলোঁ ব্লাউজৰ হাত কটা এইটো বহুত সহজ বুদ্ধি হয় সহজতে কাটি উলিয়াব পাৰে ইয়াৰ পৰা 1 ইঞ্চি ভিতৰত মই এটা এনেকৈ দাগ দিলোঁ 1 বা 1.5 ইঞ্চি আপোনালোকে দিব পাৰে আৰু এই যে দাগটো 2 ইঞ্চিটোৰ লগত মিলাই দিব 2 ইঞ্চিটো মানে আপোনালোকে ফিটিঙৰ যেটো দাগ হয় সেই দাগটোৰ লগত মিলাই দিব যদি 1.5 ইঞ্চি আছিল 1.5 ইঞ্চি ল'ব যদি 2 ইঞ্চি হয় 2 ইঞ্চি ল'ব এনেদৰে মই মিলাই দিলোঁ আৰু এইফালে থাকিব মোহৰিটো 11 আছিল মোহৰি আৰু তাৰকে হাফ কৰি 5.5 কৰিলোঁ 5.5ত মই এটা দাগ দিলোঁ এটো আমাৰ ফিটিঙৰ দাগ আছে এনেদৰে এটো দাগ ইয়াৰ লগত মিলাই দিব আৰু এই দাগটো ইয়াৰ লগত মিলাই দিব ইমান সহজ চাওকচোন ব্লাউজৰ হাত কাটিং কৰাটো আৰু 1/2 ইঞ্চি তললৈ দাগ এটা দি এনেদৰে হাতৰ শেপটো দি দিব এটো হল ফ্ৰণ্টৰ আৰু এটো হল বেক একেলগতে বুজিব নিশ্চয় পাৰিলে যদিহে মোৰ ভিডিওটো চাই ভাল লাগিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই মোৰ চেনেলত সকলো ধৰণৰ ভিডিও লৈ আহিবলৈ চেষ্টা কৰিম সকলো ধৰণৰ কাটিংৰ ভিডিও সহজ উপায়ত শুদ্ধ পদ্ধতিৰে যেদৰে কাটিং কৰিব পাৰি কিদৰে চিলাই কৰিব পাৰি গতিকে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব এটো মোৰ হাতটো হৈ গ'ল এনেদৰে কাটি দিব
এখিলা পাটৰ দৰে বাহিৰ হ'ব এইটো সাইড সদায় ফ্ৰণ্টত দিব গতিকে আজিলৈ ভিডিওটো দীঘল নকৰি সামৰিছো এটো ফ্ৰণ্টৰ হয় আৰু এটো বেক হয় লেখি ৰাখি দিব চিলাবলৈ সহজ হ'ব ভিডিওটো দীঘল নকৰি ইমানতে সামৰিছো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক